অনলাইন বিদ্যালয়লৈ সকলোকে স্বাগতম জনাই আৰু আৰম্ভ কৰিবলৈ লৈছো ত্ৰিভুজৰ আজি লাষ্টৰ পাৰ্টটো। ত্ৰিভুজ আমাৰ কেইটা হ'ল অলৰেডি 7টা হৈ গ'ল, এতিয়া 8 নম্বৰ পাৰ্টটো। এতিয়া এই ত্ৰিভুজ পাৰ্টটোৰ গোটেইবিলাক লিংক আমাৰ তলত ডেছক্ৰিপশ্যনত দিয়া আছে, গতিকে সেই লিংকবিলাকত গৈ তোমালোকে আগৰ ভিডিঅ'খিনি চালে ত্ৰিভুজ পাৰ্টটোৰ এটা তোমালোকে সমাধান কৰিব পাৰিবা বুলি আশা কৰিছোঁ। এতিয়া এই ত্ৰিভুজত লাষ্টত আমাৰ এটা কুৱেশ্যন আছিলে, এইটো কুৱেশ্যন খুব ইম্পৰ্টেণ্ট এটা কুৱেশ্যন নম্বৰ 15। ABC সমবাহু ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু যাতে BD = 1/3 of BC প্ৰমাণ কৰিব লাগে যে 9AD² = 7AB²। এতিয়া এই গোটেই বস্তুটো যেতিয়া আমাক দিয়া আছে আমি ইয়াতে লিখি ল'ব পাৰোঁ। এতিয়া সমাধান যেতিয়া কৰিম, সমাধান কৰোঁতে কি কৰিম, এইখনতে ডাইৰেক্ট লিখি দিবা দিয়া আছে ABC সমবাহু ত্ৰিভুজৰ D এটা বিন্দু প্ৰমাণ এইটো কৰিব লাগে যে ঠিক আছে। এতিয়া ইয়াৰ পাছত আমি কি কৰিম, অংকন লিখিম। অংকনত কি লিখিম, আমি AB পাৰপেণ্ডিকুলাৰ অন BC অংকন কৰা হ'ল, ঠিক আছে। এটা আমি অংকন কৰি ললো। অংকন কৰাৰ পাছতে আমি ইয়াৰ মেইন প্ৰমাণটোলৈ আহিম। এতিয়া চোৱা, এতিয়া ত্ৰিভুজ ক'ৰ পৰা ল'ম আমি, এইটো পাৰপেণ্ডিকুলাৰ ড্ৰ কৰাৰ লগে লগে আমাৰ সমকোণী ত্ৰিভুজ হৈ গ'ল। APC এটা সমকোণী ত্ৰিভুজ, APD এটা আৰু APB এটা সমকোণী ত্ৰিভুজ। এতিয়া আমি ত্ৰিভুজ APBৰ পৰা লওঁ, ত্ৰিভুজ APBৰ পৰা চোৱা APB এই ত্ৰিভুজটোত যদি আমি পাইথাগোৰাছৰ সূত্ৰটো এপ্লাই কৰোঁ তেতিয়াহ'লে কি হ'ব, APB ইয়াত কৰ্ণ কোণডাল AB, so AB² = কি হ'ব, AP² plus BP²। ইকুৱেশ্যন নম্বৰ 1, ঠিক আছে। এতিয়া ত্ৰিভুজ নেক্সট আমি আৰু এটা ত্ৰিভুজ লওঁ AD, ত্ৰিভুজ APDৰ পৰা APD তাৰমানে এই ত্ৰিভুজটো। এতিয়া এই ত্ৰিভুজটোৰ পৰা আমি কি ল'ব পাৰোঁ, আমাৰ ইয়াত কৰ্ণ হ'ব AD, so AD² = কি হ'ব, DP², AP² plus DP²। আমি এইটো পালো। AP চোৱা AP ইয়াতো আছে ইয়াতো আছে, গতিকে আমি ইয়াৰ পৰা AP ৰ মানটো উলিয়াওচোন। কি হ'ব, AP = কি হ'ব, AP মানটো উলিয়াবলৈ হ'লে আমি এইটো সাইডটো চেঞ্জ কৰি দিছো, তেতিয়ালে এইটো হ'ব AD - AD² - DP²। এইটো হ'ব ইকুৱেশ্যন 2। এই যে AP² ৰ মানটো পালো, এই AP² ৰ মানটো আমি ক'ত বহামগে, সমীকৰণ 1ত বহুৱাই দিম। ইয়াত লিখিব পাৰা AP² ৰ মান সমীকৰণ 1ত বহুৱাই পাম, মই লিখা নাই, তোমালোকে লিখি ল'বা। তেতিয়াহ'লে এইটো কি হ'ব, AB² = AP ঠাইত কি লিখিম, এইটো AD² - DP² plus BP², ঠিক আছে। এইখিনিলৈকে হ'ল আমাৰ। এতিয়া এইখিনিলৈকে হ'ল, কিন্তু DP মানে কি, DP এতিয়া DP ৰ ভ্যালু আছে নেকি কিবা, চোৱা DP = আমি কি লিখিব পাৰিম, DP = BP minus এইটো AB² থাকিব, এইটো AD² থাকিলে DP ঠাইত কি লিখিব পাৰি, BP minus BD, গতিকে স্কয়াৰ আসলে স্কয়াৰ লগাইলো আৰু এইটো BP²। তাৰ মানে এইটো চোৱা চিত্ৰত চোৱা DP = কি হ'ব, BP minus BD, DP মানে এইটো, গতিকে এই গোটেইটো BP ৰ পৰা এই BD টো যদি মাইনাস কৰি দিও কি থাকিব, এইটো থাকি যাব, তেতিয়াহ'লে আমি ইয়াত স্কয়াৰ আছিল,
ডিপি স্কোৱাৰ গতিকে ইয়াত স্কোৱাৰ থাকিলে এইটো কি হ'ব হোল স্কোৱাৰ হৈ যাব ঠিক আছে এইকণলৈকে আমি পালো এতিয়া ab স্কোৱাৰ ইজ ইকুৱেল টু কি হ'ব ad স্কোৱাৰ মাইনাছ এইটো ব্ৰেকেট ৰাখি এইটো a মাইনাছ b হোল স্কোৱাৰ ফৰ্মুলাত আছে গতিকে এইটো কি হ'ব bp স্কোৱাৰ মাইনাছ টুৱাইছ bp ডট bd তাৰমানে ab হৈ গ'ল নহয় প্লাছ b স্কোৱাৰ b মানে ইয়াত কি আছে bd স্কোৱাৰ প্লাছ তাৰপিছতে আছে bp স্কোৱাৰ ঠিক আছে এইকণলৈকে হৈছে চবৰে এতিয়া আমি যেতিয়া ব্ৰেকেটটো খুলি দিম ab স্কোৱাৰলৈকে ঠিকে আছে এইটো ad স্কোৱাৰ মাইনাছ এইটো হ'ব bp স্কোৱাৰ এইটো হ'ব প্লাছ টুৱাইছ bp ডট bd এইটো হ'ব মাইনাছ bd স্কোৱাৰ প্লাছ bp স্কোৱাৰ এইটো চোৱা bp স্কোৱাৰ এইটো মাইনাছ এইটো প্লাছ কেনসেল গ'ল ঠিক আছে এইটো কেনসেল গ'ল কেনসেল যোৱাৰ পিছত কি হ'ব আমি কি লিখিব পাৰিম এইটো চাওঁ কেনসেল যোৱাৰ পিছত আমি পালো এইটো ab স্কোৱাৰ ইজ ইকুৱেল টু ad স্কোৱাৰ প্লাছ টুৱাইছ bp ডট কি আছিলে bd তাৰপিছতে মাইনাছ bd স্কোৱাৰ এইকণলৈকে হ'ল এতিয়া আমাক যেটো দিয়া আছিল ত্ৰিভুজটো দিয়া আছিল কি দিয়া আছিল চাবা দে এই বস্তুটো দিয়া আছিল আমাক দিয়া আছিল bd ইজ ইকুৱেল টু এইটো আমি 1/3 অফ bc এই ভ্যালুটো আমি পুট কৰিম এতিয়া এটো পুট কৰো সোয়া কি হ'ব ab স্কয়ার ইজ ইকুৱেল টু ad ঠাইত কিবা লিখিব পাৰিম নি ad ঠাইত আমি লিখিব নোৱাৰো ad ঠাইত আমাৰ কি থাকিব ad স্কয়াৰে থাকিব প্লাস টুৱাইছ bp মানে এতিয়া এইটো bp এটো কি ত্ৰিভুজ abc এটা সমবাহু ত্ৰিভুজ বুলি কৈছিলে গতিকে bp ঠাইত কি লিখিব পাৰিম হাফ অফ bc লিখিব পাৰিম ঠিক আছে আকৌ bd ৰ ভ্যালুটো দিয়া আছিল সোয়া এইটো মানে গতিকে bd ঠাইত কি লিখিব পাৰিম 1/3 অফ bc ঠিক আছে মাইনাস এইটো bd গতিকে bd ঠাইত 1/3 অফ bc হোল স্কয়ার এখিনিলৈকে হ'ল ইয়াৰ নেক্সট স্টেপটো কি হ'ব ab স্কয়ার ইজ ইকুৱেল টু ad স্কয়ার মাইনাস মাইনাস কেনসেল হৈ গুছি কি কয় 2 কেনসেল হৈ গুছি গ'লে এই bc আৰু abc কোন পেলে কি হ'ব bc স্কয়ার তেতিয়া হলে এটো মই এনেকে লিখিব পাৰো নি bc স্কয়ার বাই 3 পাৰো এটো দুই কটাই গ'ল মাইনাস এটো কি হ'ব bc স্কয়ার বাই 3 স্কয়ার কৰিলে 9 হল এতিয়া এটো হ'ব ab স্কয়ার ইজ ইকুৱেল টু ad স্কয়ার প্লাস এই ৰাশি কিটাত মই যদি এলসিএম লওঁ কিমান হ'ব 9 3/9 গতিকে এটো কি হ'ব 28 bc স্কয়ার মাইনাস bc স্কয়ার এতিয়া ইয়াত ab স্কয়ার ইজ ইকুৱেল টু কি হ'বগে ad স্কয়ার প্লাস এটো হ'ব টুৱাইছ bc স্কয়ার আৰু তলত 9 এতিয়া মই ab স্কয়ার ইজ ইকুৱেল টু ad স্কয়ার প্লাস টুৱাইছ কি লিখিম মই এটা ab স্কয়ার লিখি দিলো কিয় লিখিলো এতিয়া এটা বস্তু চোৱা ত্ৰিভুজটো কি ত্ৰিভুজ দিয়া আছিল ত্ৰিভুজটো আমাক abc সমবাহু ত্ৰিভুজ বুলি কৈছিলে যেহেতু সমবাহু ত্ৰিভুজ গতিকে ab ইকুৱেল কি হ'ব bc ইকুৱেল টু ca ইয়াত এই যে bc আছিল bc ঠাইত মই কি লিখিলো ab লিখিব পাৰো কি হ'ব bc ঠাইত ab লিখিব পাৰো কাৰণ abc এটা সমবাহু ত্ৰিভুজ হয় না গতিকে সমবাহু ত্ৰিভুজ হোৱাৰ কাৰণে আমি bc ঠাইত আমি ac লিখিলো এতিয়া ab থকা ৰাশিবিলাক একেফালে লৈ আনিছো এটো টুৱাইছ ab স্কয়ার
divided by 9 only is equal to AD square. Here LCM will 9 whole. Detail edu hobo ki 9 AB square minus twice AB square is equal to AD square. এখিলৈকে হল এতিয়া পাছৰ ষ্টেপটো 9AB square minus twice AB square তাৰ মানে কিমান হ'ব 7AB square divided by 9 is equal to AD square is equal to কিমান হ'ব বৰ্জবন কৰিলে 7AB square is equal to 9AD square আমাক প্ৰমাণ কৰিবলৈ কৈছিলে এটোই কিন্তু আমি যদি সজাই লিখো তেতিয়াহলে আমাৰ এটো কি হ'বগে সজাই লিখোতেনে আমাক অংকত যেনেকৈ দিয়া আছে তেনেকৈ সজাই লিখিবলৈ গলে এটো লিখিবা এটাকে 7AB square is equal to 9AD square প্ৰমাণ কৰা হ'ল ঠিক আছে প্ৰমাণ কৰা হ'ল গোটেই অংকটো আমি একেবাৰে জটিল নহয় কিন্তু অলপ দীঘলীয়া ইয়াত কি হ'ল এই ভ্যালুটো দিয়া আছিল বিপি এই বিপি মানটো বহাইছে বিপি মানটো হাফ অফ বিসি কিয় হ'ল কাৰণ এ বি সি এটা সমবাহু ত্ৰিভুজ গোটেই মানখিনি বহালো আৰু ইয়াত একেবাৰে লাষ্টত এই বিসি বিসি এই আছিল বিসি ঠাইত আমি কি বহালো এ বি কিয় বহালো কাৰণ এ বি সি এটা সমবাহু ত্ৰিভুজ গতিকে বিসি যিমান দীঘল এ বি মানটো সমানেই গতিকে বিসি ঠাইত আমি এ বি লিখিব পাৰো তাৰপিছত আমি যেটো আমাৰ ক্যালকুলেশন হেতু সলভ কৰি পেলাই সলভ কৰাৰ পাছত আমাৰ এনসাৰটো ওলালে এটা কোৱেশ্চন 16 লৈ আহিলো প্ৰমাণ কৰা যে এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ বৰ্গৰ 3 গুণ তাৰ এডাল উন্নতিৰ বৰ্গৰ 4 গুণৰ সমান যদি এ বি সি এটা সমবাহু ত্ৰিভুজ হয় তেতিয়ালে তাৰ এই দুডাল কি হ'ব উন্নতি আমি আঁকি লৈছো এতিয়া এই অংকটো সমাধান কৰোঁতে সেইকাৰণে আমি কি কৰিম ধৰা হ'ল এ বি সি এটা সমবাহু ত্ৰিভুজ আৰু AD পাৰপেন্ডিকুলাৰ অন BC অঙ্কন কৰা হ'ল ঠিক আছে তাৰপিছতে কি লিখিম প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজটোৰ এটা বাহুৰ বৰ্গ 3 গুণ এটা বাহু মই AB বুলি ধৰি লৈছো গতিকে প্ৰমাণ কৰিব লাগে যে কি লিখিম বৰ্গৰ 3 গুণ গতিকে 28 AB স্কয়াৰ কি তাৰ উন্নতিৰ বৰ্গৰ 4 গুণৰ সমান উন্নতিডাল কিনো AD গতিকে উন্নতিৰ বৰ্গ কি হ'ব AD স্কয়াৰ তাৰ 4 গুণৰ সমান গতিকে 4 তাহলে আমি প্রমাণ কৰিব লাগে যে 28 AB স্কয়ার is equal to 4 AD স্কয়ার এটো একেবাৰে সহজ এটা আমি ইয়াত যে সমবাহু ত্ৰিভুজটো যেতিয়া AD উন্নতি আঁকিলো উন্নতি অকাৰ লগে লগে কি হল আমাৰ দুটা সমকোণী ত্ৰিভুজ পালো ঠিক আছে সমকোণী ত্ৰিভুজ দুটা কি এটা ABD আৰু এটা ACD এতিয়া প্ৰথম অৱস্থাত কি বুলি লিখিম প্ৰমাণ কৰিব লাগে যে এইখিনি তোমালোকে লিখি লবা তাৰপিছতে মই এতিয়া পাছৰ ষ্টেপ বিটা কৰি দিছো ধৰা হ'ল ত্ৰিভুজ ADB ৰ পৰা এটা ত্ৰিভুজ ADB টো চোৱা ADB এই ত্ৰিভুজটো কৰ্ণডাল কোনডাল AB সো AB স্কয়াৰ is equal to BD স্কয়াৰ প্লাস AD স্কয়াৰ ঠিক আছে এটো আমি পালো এতিয়া আমাৰ প্ৰমাণটোত AB স্কয়াৰ AB টো লাগেই AB স্কয়াৰটো আমাৰ লাগে গতিকে AB স্কয়াৰটো থাকক BD এই BD মানে ইনো কি BD মানে আমাৰ কি হ'ব হাফ অফ BC গতিকে BD ঠাইত আমি কি লিখিব পাৰিম হাফ অফ BC স্কয়াৰ প্লাস এটো AD স্কয়াৰ ঠিক আছে এতিয়া AB স্কয়াৰ is equal to 1/4 BC square হলে plus AD square এটা AB square is equal to 4 ইয়াত BC লিখিব লাগে BC নিলিখো BC ঠাইত কি লিখিম AB square লিখিম কিয় কাৰণ ABC এটা সমবাহু ত্ৰিভুজ গতিকে BC বাহুডালৰ AB তামানে সমবাহু ত্ৰিভুজ গতিকে AB is equal to BC is equal to CA হয় গতিকে AB ঠাইত আমি BC ঠাইত আমি AB লিখিব পাৰো হল এতিয়া AB square minus AB square divided by 4 is equal to
AD স্কয়াৰ লিখো এটো সাইডত যদি এলসিএম লও তেতিয়ালে কি হ'ব 4AB স্কয়াৰ minus AB square divided by 4 is equal to AD square. এফালে হ'ব তোমাৰ 28 AB square by 4 is equal to AD square. বৰ্জবন কৰি দিলে আমি কি পালো বৰ্জবন কৰি দিয়াৰ লগে লগে আমি আমাক যে প্ৰমাণ কৰিবলৈ দিছিলে সেইটো আমি পায়ে গলো সোৱা কাৰণ বৰ্জ আমাৰ লাষ্ট স্টেপটো হৈছে এইটো 28 AB square divided by 4 is equal to AD square. এটাকে বর্জপন করলে কি হবে 28 AB square is equal to 4AD square. আমার প্রমাণ কৰিব দিছিল এটো পাই গল ইয়াত তলত জাস্ট লিখিলে হল প্রমাণ কৰা হল এইখিনি এটা কথা এই কোৱেশ্চন এই বিশেষ এই 16 নম্বৰ কোৱেশ্চনটো এই কোৱেশ্চনটো তোমাৰ আহে মেট্ৰিকত প্ৰায় আহি থকা কোৱেশ্চন এটা গতিকে আমি মেট্ৰিকত যেখিনি বেছিকে আহে মানে ধৰা কি গোটেইখিনি কোৱেশ্চনে আমি প্ৰায় কৰি দিছো কিন্তু এই পাঠটোৰ তোমালোকৰ উদাহৰণত যেখিনি কোৱেশ্চন আছে সেই কোৱেশ্চনখিনি খুব ভালদৰে চাবা কাৰণ উদাহৰণৰ পৰা ইয়াত যথেষ্টখিনি কোৱেশ্চন হয় আমি ত্ৰিভুজ পাঠটো আজি মানতে শেষ কৰিছো ত্ৰিভুজ পাঠটোৰ পাছতে আমি সমান্তৰ প্ৰগতি পাঠটো লৈ তোমালোকৰ মাজলৈ পুনৰ আহিম হল আৰু এই ত্ৰিভুজ পাঠটোত যিমানখিনি আমি ভিডিও কৰিলো গোটেইখিনি তলত ডেসক্ৰিপচনত আমাৰ লিংক দিয়া আছে লিংকত গৈ তোমালোকে ত্ৰিভুজ গোটেই পাঠটোৰ এটা সাম্যক ধাৰণা ল'ব পাৰিবা বুলি আশা ৰাখিছো ধন্যবাদ